নমস্কাৰ, মোৰ নাম মেহবুব আৰু আপোনালোকে চাই আছে মৰিগা ল'ৰা চেনেলটো। মই আজি হোৱাটছআপৰ এনেকুৱা 5টা অদ্ভুত ট্ৰিকৰ বিষয়ে ক'বলৈ গৈ আছোঁ, যিটো নেকি আপোনালোকে হয়তো কোনোদিন শুনা নাই আৰু হয়তো নাজানে। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল লাগে তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব। আৰু যদি ভিডিঅ'টো চাই ভাল নালাগে, যদি মোৰ যিকেইটা ট্ৰিকৰ কথা মই ক'বলৈ ওলাইছোঁ সেই ট্ৰিককেইটা যদি কাম নকৰে, তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটো আনছাবস্ক্ৰাইব কৰিব পাৰে, বেয়া নাপাওঁ। তে বন্ধুসকল, ভিডিঅ'টো মই আৰম্ভ কৰিব ওলাইছোঁ যে ট্ৰিকটোনো কি। হোৱাটছআপ অ'পেন কৰিব লাগিব। তাৰ বাবে অ'পেন কৰিলোঁ। যে প্ৰথম ট্ৰিকটো মই দেখুৱাব ওলাইছোঁ যে আখৰ বোল্ড কেনেকৈ হয়। আমিতো নৰ্মেল টাইপ কৰোঁ, যেনে চাওক এইটো নৰ্মেল আখৰ হৈ আছে। ইয়াক আমি বোল্ড কেনেকৈ কৰি চেঞ্জ কৰিম। বোল্ড কৰিব হ'লে কি কৰিব লাগিব, আপোনালোকে এই আখৰটো প্ৰথমত যদি ষ্টাৰ আছে, ষ্টাৰ এটা লগাব লাগিব আৰু শেষত এটা ষ্টাৰ লগাব লাগিব। হৈ গ'লে আখৰ বোল্ড চেঞ্জ কৰক। চাওক আখৰটো বোল্ড হৈ গৈছে নে নাই, আখৰটো বোল্ড হৈ গৈছে। তো বন্ধুসকল, কেনেকুৱা পালে মোৰ ট্ৰিকটো। নেক্সট ট্ৰিকটোলৈ আহিছোঁ। নেক্সট ট্ৰিকটো চাওক। আখৰৰ শেষত আৰু প্ৰথমত আপোনালোকে ছিংগুল যোনটো কমা আছে সেইটো ইউজ কৰিব পাৰে। 1 2 3 তিনিটা আৰু প্ৰথমত তিনিটা 1 2 3 কি দেখিবলৈ পাইছে। তে আখৰবোৰ যি নেকি টাইপৰাইটাৰ মেচিনত যে আখৰ লিখে তেনেকুৱা টাইপৰ আখৰ যাব। আপোনালোকে চাওক, দেখিছেনে? টাইপৰাইটাৰ টাইপৰ আখৰ গৈছে। নৰ্মেল আখৰ কেনেকুৱা আৰু টাইপৰাইটাৰ আখৰ কেনেকুৱা আপোনালোকে চাই লওক। নেক্সট ট্ৰিকটো লৈ আহিছোঁ। নেক্সট ট্ৰিকটো হ'ল আপোনালোকে আখৰৰ প্ৰথমত আৰু শেষত ছেমিকলন ইউজ কৰক। ছেমিকলন ইউজ কৰিলোঁ, 2টা 3টা আৰু প্ৰথমত 3টা। 3টা নহয়, চৰি বন্ধুসকল, 2টা ইউজ কৰিব লাগিব। আখৰটো কি হ'ব আপোনালোকৰ ইটালিক টাইপৰ হৈ যাবগৈ। চাওক আখৰ কি হৈছে, ইটালিক টাইপৰ হৈছে নাই। তো বন্ধুসকল, এই ট্ৰিককেইটা কেনেকুৱা পাইছে চাই, নিশ্চয় ভাল লাগিছে। আশা কৰিছোঁ আপোনালোকে ভাল পাইছে ট্ৰিকটো চাই। তাৰপিছত 4 নম্বৰ ট্ৰিকটোলৈ আহোঁ। 4 নম্বৰ ট্ৰিকটো কি, আমাৰ গ্ৰুপ থাকে। আমি ধৰি লওক এটা হোৱাটছআপৰ গ্ৰুপ খুলিলোঁ, সেই গ্ৰুপটোত বহুকেইজন মেম্বাৰ আছে। তাৰপিছত আমি কোনোবা এটা মেছেজ চেণ্ড কৰিলোঁ। সেই মেছেজটো কোনে কোনে চাইছে বা চোৱা নাই সেইটো আমি কেনেকৈ গম পাওঁ। আমি নৰ্মেলি গম নাপাওঁ মেছেজটো কোনে কোনে চাইছে গ্ৰুপত। তাৰ বাবে মই এটা গ্ৰুপত সোমাই দেখাইছোঁ। গ্ৰুপত গৈছোঁ, গৈ পেলাই এইটো মই কৰা SMS চাই লওক যে নেম, ৰোল নং কিবা কিবি লিখিছিলোঁ। এইটো কেইজনে চাইছে আমি কেনেকৈ গম পাম। তো বন্ধুসকল, মেছেজটো যোনটো মেছেজ লিখা হ'ব গ্ৰুপত চেণ্ড কৰিব, সেই মেছেজটোত লং প্ৰেছ কৰি ধৰিব লাগিব। ধৰাৰ পিছত ৰাইট ছাইড আপাৰ কৰ্ণাৰত 3 ডট থাকিব। এই 3 ডটত যোৱাৰ পিছত ইয়াত আপোনালোকৰ ইনফো বুলি এটা অপশ্যন আহিব। ইনফোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে দেখা পাব যিবোৰ নাম থাকিব, যিবোৰ কণ্টেক্ট থাকিব, সেইবোৰ হ'ব যে আপোনালোকৰ যোনটো গ্ৰুপত দিয়া মেছেজ চেণ্ড কৰিছে সেই মেছেজটো কোনে কোনে চাইছে, সেই মেছেজটো আপোনাৰ ইয়াত শ্ব' কৰিব। তো বন্ধুসকল, তো এইটো হ'ল 4 নম্বৰ ট্ৰিক। তো ট্ৰিককেইটা কেনেকুৱা পালে বন্ধুসকল চাই পেলাই। যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। তো বন্ধুসকল, 5 নম্বৰ ট্ৰিকটো হ'ল যে আপোনালোকে কিছুমান ডাটা আছে যিবোৰ নেকি আপোনালোকে হোৱাটছআপত ছেভ কৰি থ'ব পাৰে। কেনেকৈ কৰিব, তাৰ বাবে আপোনালোকে এটা গ্ৰুপ খুলিব লাগিব। এটা গ্ৰুপ খুলিলে, যিকোনো এটা গ্ৰুপ খুলি কি কৰিব, সেই গ্ৰুপটোৰ পৰা যিকোনো এজন মেম্বাৰ এড কৰিব গ্ৰুপত। এড কৰাৰ পিছত সেই মেম্বাৰজনক কিক আউট কৰি দিব। কিক আউট কৰি দিয়াৰ পিছত সেই গ্ৰুপটোত আপুনি অকলে থাকিব। সেই গ্ৰুপটোত তেতিয়া আপুনি যি মন যায় ভিডিঅ', ফটো, মেছেজ আপোনালোকে ষ্টক কৰি ৰাখিব পাৰিব। তো বন্ধুসকল, ভিডিঅ'টো চাই আপোনালোকৰ নিশ্চয় ভাল লাগিছে। তো ট্ৰিকবোৰ আপোনালোকে চাব, এবাৰ নিজে ট্ৰাই কৰি চাব ট্ৰিকবোৰ কাম কৰে নে নকৰে। যদি ট্ৰিকবোৰ কাম কৰিছে সঁচাকৈ, আৰু 100% মই গেৰাণ্টি দি ক'ব পাৰিম ট্ৰিকবোৰ কাম কৰিব। আৰু আপোনালোকৰ যদি ট্ৰিকবোৰ কাম কৰা পাইছে, তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰক, শ্বেয়াৰ কৰক আৰু লাইক কৰক। তো বন্ধুসকল, মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ।
ধন্যবাদ।